নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে মোৰ চেনেলটোৰ মজিয়ালৈ স্বাগতম জনাইছোঁ। তোমালোকে বাৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছানে? যদিহে এতিয়ালৈকে কৰা নাই তেনেহ'লে সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, নহ'লে তোমালোকে মই পঠোৱা ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ সময়মতে নাপাবা। এতিয়া আহা আজিৰ পাঠৰ আৰম্ভণি কৰোঁ। আজি আমি দীৰ্ঘ উকাৰ যোগ নামৰ পাঠটি পঢ়িম। এইটো হ'ল 6 নং পাঠ। তেন্তে আহা পাঠটিৰ আৰম্ভণি কৰোঁ। পাঠটিত থকা শব্দবোৰ মই একেলগে পঢ়িও যাম, তাৰ লগে লগে অৰ্থবোৰো কৈ যাম। তোমালোকে অৰ্থবোৰো মন কৰি যাবা। কুট কুট মানে হ'ল মিছা, চোন মানে পোৰাশীল, ঘূৰ মানে এফালৰ পৰা আনফাললৈ মূৰ ঘূৰোৱা, টোন মানে কাঢ় থোৱা চুঙা, ধূপ মানে এবিধ সুগন্ধি উপকৰণ, ধূনা মানেও এবিধ সুগন্ধি উপকৰণ, সূতা মানে কাপোৰ বোৱাৰ বাবে যি দীঘল দীঘল সূতা ব্যৱহাৰ কৰা হয়। পূজা, অৰ্চনা বা আৰাধনা, ৰূপ এবিধ বগা ধাতু, মূৰ মানে আমাৰ মূৰটো, হেড দূত মানে বাৰ্তা নিওতা, দূৰ মানে দূৰত থকা, ভূপালী মানে এক ৰাগ, গধূলি মানে সন্ধিয়া সময়, ৰূপহ মানে ধুনীয়া, পদূলি মানে ঘৰৰ বাটৰ সন্মুখ ভাগ, কুজন মানে চৰাইৰ দৰে মাত, ময়ূৰ মৰা চৰাই, ধূসৰ মানে ধোঁৱা বৰণ, নুপুৰ মানে ভিতৰত জুনুকা ভৰোৱা এবিধ ভৰিৰ অলংকাৰ, সুৰুজ বেলি বা সূৰ্য, ঘূৰণ ঘূৰি থকা, দূৰত মানে দূৰৈত থকা, দূৰণিত থকা, পূৰণ মানে হ'ল মাল্টিপ্লিকেশ্যন। কামৰূপ, কামৰূপ হ'ল এখন জিলা, মৰুভূমি বালিময় বিশাল ঠাই, মণিকোট নামঘৰৰ আসন প্ৰতিষ্ঠা কৰা ঠাই, সূতলাহী যঁতৰত কাটি শলাত মেৰিয়াই থোৱা সূতা, অনুকূল মানে সহায়ক, ৰূপৱতী মানে সুন্দৰী, দূৰবীণ মানে দূৰৰ বস্তু নিৰীক্ষণ কৰা যন্ত্ৰ, উলপানি মানে শিৱ, অকুল সাগৰ মানে পাৰ নোপোৱা, ধূসৰ গধূলি মানে হ'ল ধোঁৱাময়, ভূষণ হৰণ মানে এখন পুথিৰ নাম, মধুৰ ভূপালী মানে সুমধুৰ এটা ৰাগ। তাৰপিছত দীৰ্ঘ উকাৰ যুক্ত দফাটিও একেলগে মই পঢ়ি শুনাইছোঁ, তাৰ লগতে অৰ্থবোৰো কৈ গৈছোঁ, মন দি শুনি যাবা। গধূলি পৰত ধূপ ধূনা লগাবা, গধূলি পৰত ধূপ ধূনা লগাব লাগে। ধূপ ধূনা লগালে তাৰ সুগন্ধই মহ দাহ আদিও নোহোৱা কৰে, তাৰোপৰি মনবোৰো পবিত্ৰ কৰে। পূব দিশত সুৰুজ ওলায়, সূৰ্য সদায় পূব দিশত ওলায়। মৰুভূমিৰ বালি ৰ'দত তপত হয়, ৰ'দ দিলে এনেই সাধাৰণতে বালিবোৰ তপত হয়, আৰু মৰুভূমিত সাধাৰণতে বালিৰ পৰিমাণে যিহেতু বেছি, তাতো ৰ'দ দিলে বালিবোৰ তপত হয়। কপাহৰ পৰা সূতা তৈয়াৰ কৰা হয়। কামৰূপ জিলাৰ সদৰ ঠাই হ'ল গুৱাহাটী, সদৰ ঠাই মানে জিলা প্ৰশাসনৰ কেন্দ্ৰ থকা ঠাই। নুপুৰ এজনী ৰূপৱতী ছোৱালী, নুপুৰ নামৰ ছোৱালীজনী খুব সুন্দৰী। পাঠটিত থকা মূল কথা এইখিনি। ভিডিঅ'টো চাই কেনে পালা মোক কমেণ্ট কৰি জনাবা, তাৰ উপৰিও ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা, তাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।